অসমত বৰ্তমান বিৰাট এটা আতংকৰ এটা পৰিস্থিতি বুলি ক'লেও ভুল নহ'ব। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখন ৰাজ্যৰ লগতে অসমতো বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি এক জাননী জাৰি কৰিছে, যি এক অধিসূচনা জাৰি কৰিছে, ইয়াক কেন্দ্ৰ কৰি বৰ্তমান অসমত সকলো বিধানসভা সমষ্টিতে মানুহৰ মাজত এক বুজাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান 2021 চনৰ নিৰ্বাচনলৈ মাত্ৰ এক বছৰ বাকী আৰু তেনেকুৱা এটা অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ এনেকুৱা পদক্ষেপে মানুহৰ আৰু এবাৰ বুজাবলৈ বাধ্য কৰাইছে বিজেপি দল আৰু চৰকাৰে যে নিশ্চিতভাৱে তেওঁলোকৰ এই উদ্দেশ্যৰ মাজত কিছু কথা অন্তৰ্নিহিত হৈ আছে। আমি সকলোৱে জানো অসমত কা বিৰোধী আন্দোলন তীব্ৰতৰ হৈ আছিল। মাজতে পৰীক্ষাৰ কাৰণে অকণমান আন্দোলনখিনি কমকৈ কৰা হৈছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত অসমত আন্দোলন আৰু তীব্ৰতৰ হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ বিত্তমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই অসমৰ বিভিন্ন ঠাইত কি নামনি, কি উজনি, কি উত্তৰ অসম, কি দক্ষিণ অসম, সকলো প্ৰান্তত যেতিয়াই গৈছে কা বিৰোধী আন্দোলনে তেওঁলোকক বাৰুকৈ বাধা দিছে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে থমকি ৰাখিব লগা হৈছে। গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ সময়ত নতুনকৈ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ যি অসমৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হৈছে, এই সিদ্ধান্ত নিশ্চিতভাৱে ৰাজনৈতিক এক সিদ্ধান্ত আৰু ইয়াৰ মাজত বিজেপি দলৰ লাভালাভৰ কাৰণে আৰু কা বিৰোধী আন্দোলনক দুৰ্বল কৰাৰ কাৰণে অসমৰ মানুহখিনিক কা বিৰোধী আন্দোলনৰ পৰা বিপথে পৰিচালিত কৰি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমস্যাটোলৈ তেওঁলোকক ব্যস্ত ৰখাৰ কাৰণেই এনেকুৱা কৰা বুলি বিভিন্ন মহল ইতিমধ্যে দাবী উত্থাপন কৰি আছে আৰু আমিও সেই কথাবিলাকক বিশ্বাস কৰিছোঁ যে বিজেপিৰ নিশ্চিতভাৱে ইয়াতে কিবা ষড়যন্ত্ৰ আছে, তাৰ ষড়যন্ত্ৰৰ গোন্ধ আমি পাইছোঁ। এতিয়া অসমত কেইবাটাও সমষ্টি তেওঁলোকে নাইকিয়া কৰিব। 126টা সমষ্টি থাকিব। বৰ্তমানলৈকে যিমানখিনি জানিব পাৰিছোঁ 14টা লোকসভা সমষ্টি থাকিব। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো আমি কেতিয়াও বাধা দিব নোৱাৰোঁ, এইটো আইনগত চলি থাকিব। কিন্তু ইয়াৰ কিছুমান প্ৰচেছ আছে, ইয়াৰ কাৰণে কিছুমান নিয়ম নীতি আছে আৰু সেই নিয়ম নীতিখিনিৰ ক্ষেত্ৰত বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে, বিজেপি দলৰ নেতাসকলে কি ভূমিকা ল'ব সেয়াও আজিৰ তাৰিখত সন্দেহজনক। আজি অসমত 14টা লোকসভা সমষ্টি, অসমৰ 14জন সাংসদে কোন দলৰ পৰা যায় সেয়া ডাঙৰ কথা নহয়। অসমৰ হৈ 14জন সাংসদে মাত মাতে। আজি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰক, কিন্তু অসমত 14টা লোকসভা সমষ্টিতকৈ বৰাই তেওঁলোকে 20ৰ পৰা 25টা লোকসভা সমষ্টি কৰক, যাতে অসমৰ পৰা বেছি সাংসদ নিৰ্বাচিত হৈ যায়, লোকসভাৰ মজিয়াত বেছিকৈ মাত মাতিব পাৰে। অসমত 126টা বিধানসভা সমষ্টি, তেওঁলোকে কৈছে জনসংখ্যাৰ অনুপাত তেওঁলোকে মিলাব খুজি আছে, বিভিন্ন ক্ষেত্ৰত এই কথাবিলাক তেওঁলোকে দোহাই দিছে। কিন্তু অসমৰ 126টা সমষ্টিতকৈ বেছি সমষ্টি তেওঁলোকে কৰক। অসমত বেছি সমষ্টি কৰিলে বেছি বিধায়ক নিৰ্বাচিত হ'ব আৰু বেছি বিধায়ক নিৰ্বাচিত হোৱাৰ লগে লগে ৰাজ্যসভাৰ আসন বাঢ়ি যাব। ৰাজ্যসভাৰ আসন বাঢ়াৰ লগে লগে ৰাজ্যসভাত অসমৰ প্ৰতিনিধি সাংসদৰ সংখ্যা বৃদ্ধি পাব আৰু তেওঁলোকে অসমৰ হৈ মাত মাতিব পাৰিব। আৰু যেতিয়া ৰাজ্যসভাত আৰু লোকসভাত অসমৰ সাংসদৰ সংখ্যা বৃদ্ধি পাব, নিশ্চিতভাৱে তেতিয়া অসমৰ গুৰুত্বটো বাঢ়িব। এতিয়া অসমৰ প্ৰসংগ লয় অসমৰ বিধানসভা সমষ্টি, কিছুমান বিধানসভা সমষ্টি নাইকিয়া কৰি নতুনকৈ কিছু বিধানসভা সমষ্টি তেওঁলোকে কৰিব বিচাৰি আছে। কিন্তু প্ৰথম কথা হ'ল যে তেওঁলোকে কিহৰ ভিত্তিত কৰিব, কিহৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰিব। ইয়াত ভৌগোলিক পৰিৱেশৰ কথা আছে, যাতায়াত ব্যৱস্থাৰ কথা আছে। সেই কথাবিলাকক তেওঁলোকে গুৰুত্ব দিছে নে নাই? নাই, তেওঁলোকে ধৰ্মৰ ওপৰত ভিত্তি কৰি কেৱল ৰাজনৈতিক অংক, যে কি অংক কৰি সীমা নিৰ্ধাৰণ কৰিলে কোনো এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিব পাৰিব, তাকেই তেওঁলোকে ভাবি বা তেনেকুৱা আধাৰত তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিব। এনেকুৱা প্ৰশ্ন কিন্তু ৰাইজৰ মাজত বৰ্তমান বিৰাজমান। আজি অসমৰ তেওঁলোকে সীমা নিৰ্ধাৰণ কৰক, কিন্তু সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা আয়োগ গঠন কৰিব লাগে। অসমৰ লোকসভাৰ পৰা সাংসদসকলক লৈ অসম বিধানসভাৰ পৰা বিধায়কসকলক লৈ এটা কমিটি হ'ব লাগে।
তেওঁলোকে বৰ্তমান অসমৰ সকলো ক্ষেত্ৰত তেওঁলোকে পৰিভ্ৰমণ কৰি এটা ৰিপৰ্ট বনাব লাগিব সকলোৰ মন্তব্য ল'ব লাগিব তেওঁলোকে জানিব লাগিব বহিব লাগিব কেৱল দিল্লীত বহিয়েই দিছপুৰত বহিয়েই তেওঁলোকে উজনি অসম নামনি অসম মধ্য অসম বা প্ৰত্যেক জিলাত কোনটোৰ সীমা কোনফালেদি তেওঁলোকে নিৰ্ধাৰণ কৰিব তেওঁলোকে ব্লকবিলাক ভাগ ভাগ কৰিব তেনেকুৱা কৰিলে কিন্তু এই সীমা নিৰ্ধাৰণ হোৱাটো সঠিক নহ'ব আৰু অসমতে আৰু এটা আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব আৰু নতুন এটা আন্দোলন আৰম্ভ হ'ব আজি মই যি সমষ্টিত প্ৰতিনিধিত্ব কৰোঁ সৰুক্ষেত্ৰী সমষ্টি যোৱাকালিৰ পৰা দেখিছোঁ ছ'চিয়েল মিডিয়াত যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি নতুন নতুন তেওঁলোকে এটা লিষ্ট উলিয়াই দিছে এইটো কিমান দূৰ সত্য সেয়া নাজানো কিন্তু সেই লিষ্টটোত সৰুক্ষেত্ৰী সমষ্টিটো তেওঁলোকে বিলুপ্তি ঘটাইছে সৰুক্ষেত্ৰী সমষ্টিটো তেওঁলোকে নাইকিয়া কৰিছে এই কথাখিনিকে লৈ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰতিজন জনতাই যথেষ্টখিনি চিন্তিত হৈ পৰিছে যথেষ্টখিনি আৱেগিক হৈ পৰিছে মই সৰুক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক হিচাপে সৰুক্ষেত্ৰী সমষ্টি নোহোৱা কৰাটো তীব্ৰ বিৰোধিতা কৰিম আৰু পৰৱৰ্তী সময়খিনিত এই সৰুক্ষেত্ৰী সমষ্টি নোহোৱা কৰাৰ যিটো তেওঁলোকে পথ অৱলম্বন কৰিছে এই পথৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰি দৰকাৰ হ'লে সুপ্ৰিম কোৰ্টত ইয়াৰ কাৰণে সৰুক্ষেত্ৰীৰ জনতাৰ হকে তাৰ কাৰণে কেছ ফাইল কৰা হ'ব আৰু সৰুক্ষেত্ৰী সমষ্টি নোহোৱা কৰাটো কোনো পক্ষে মানি লোৱা নহ'ব তাৰপিছত আহোঁ অন্য এটা প্ৰসংগলৈ সৰুক্ষেত্ৰী সমষ্টিখনক সৰুক্ষেত্ৰী ডেভেলপমেণ্ট ব্লকত চেঙা সমষ্টিত অন্তৰ্গত কৰিছে কালিৰ লিষ্টখনৰ ভিত্তিত আকৌ কৈছোঁ যোৱাকালি যিখিনি লিষ্ট ওলাইছে ইয়াৰ সত্যতা মোৰ হাতত নাই যদি সেই ধৰণে হয় তেনেহ'লে আমাৰ তীব্ৰ বিৰোধ থাকিব পাকাবেতবাৰী ব্লকখনত তেওঁলোকে বৰপেটা সমষ্টি কৰিছে আৰু বৰপেটা সমষ্টি তেওঁলোকে এছচিৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিছে এছচিৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰাৰ লগে লগে এই কথাটোত মানুহ আৰু চিন্তিত হৈছে এটা সময়ত সৰুক্ষেত্ৰী সমষ্টি আগতে এছচিৰ অধীনত আছিল এই সমষ্টি আগতে ৰিজাৰ্ভেশ্যন আছিল এছচিৰ নামত আকৌ সেই সমষ্টিখনক কেনেকৈ এছচিৰ অন্তৰ্গত কৰিব পাৰে এই কথাটো আজি ৰাইজে বুজিব নোৱাৰা এটা প্ৰশ্ন গতিকে গোটেই বিষয়বিলাক লৈ অসমৰ সমষ্টি পুনৰ সীমাৰ যি নিৰ্ধাৰণ কৰিব সেই বিষয়ে যাতে কোনো ৰাজনৈতিকভাৱে কাৰোবাই লাভালাভ কৰি ইয়াৰ কাৰণে ডিচিশ্যন ল'ব নোৱাৰে আৰু সৰুক্ষেত্ৰী সমষ্টি যাতে তেওঁলোকে নোহোৱা কৰিব নোৱাৰে সৰুক্ষেত্ৰী সমষ্টিক ভাগ ভাগ কৰি কোনোবা এছচিৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰে ইয়াৰ কাৰণে এজন অসমৰ নাগৰিক হিচাপে অসমে এজন যুৱক হিচাপে আৰু সৰুক্ষেত্ৰী সমষ্টিৰ এজন বিধায়ক হিচাপে গণতান্ত্ৰিক আন্দোলন কৰিম তাৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম আৰু তাৰ কাৰণে যদি আৰু কিবা কৰিব লগা হয় সেইখিনি কৰিবলৈ বাধ্য হ'ম আৰু ৰাইজক কথা দিছোঁ সৰুক্ষেত্ৰীবাসী ৰাইজক অসমবাসী ৰাইজক আপোনালোকে চিন্তিত নহ'ব আমাৰ লগত সহযোগ কৰিব পৰামৰ্শ দিব আমি কি ধৰণে আগবাঢ়ি গ'লে কোনোবাই নিৰ্দিষ্ট লাভালাভৰ কাৰণে জাতিৰ নামত ধৰ্মৰ নামত যাতে ভাগ ভাগ কৰিব নোৱাৰে আৰু কোনোবাই মিছন 100 ছাকচেছ কৰাৰ কাৰণে কোনোবাই যাতে এনেকুৱা কূট ষড়যন্ত্ৰত লিপ্ত হৈ সফল হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম আকৌ সৰুক্ষেত্ৰীবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সহযোগিতা বিচাৰিছোঁ সৰুক্ষেত্ৰীৰ মান সন্মান অক্ষুণ্ণ ৰাখিব লাগিব আৰু এই মান সন্মান অক্ষুণ্ণ ৰখাৰ কাৰণে মই এজন বীৰ সৈনিকৰ ভূমিকা